কবিতাৰ শিৰোনাম স্মৃতিৰ দলিচাত। কথা আৰু আবৃত্তি প্ৰীতি গগৈ। পৰেনে মনত অতীতৰ সেই ভাল লগা সময়বোৰৰ কথা? হাঁহি ধেমালিৰ মাজেৰে পাৰ কৰা সেই মধুময় দিনবোৰৰ কথা? কিমান যে মধুৰ আছিল নহয়নে? হৃদয়ৰ এক নিৰ্ভীত কোণত মনৰ মাজত সজা মনৰ গজাতি হঠাৎ আজি ভাগি পৰিল। নিষ্ঠুৰ বিষাদবিহীন বতাহজাকে সকলোবোৰ থিতাতে থান বান কৰি লৈ গ'ল বহু দূৰলৈ। পাৰ হৈ যোৱা অতীতৰ দিনবোৰৰ কথা আজি মই ভাবি ভাবি জোনাক ৰাতি আজি উজাগৰে থাকি ভাল পাওঁ। তুমি বাৰু আহাই কি জানিবা উভতি মোৰ এই সৰু প্ৰজাতিলৈ। তুমি দি যোৱা বিষাদ আৰু প্ৰতি পলে পলে পাৰ কৰা দিনবোৰ কিমান যে কষ্টময়, তাৰ কথা মই হয়তো তুলনা কৰিবই নোৱাৰিম। আজি তুমিতো নাহা মোৰ দুখৰ বোজাৰ সমভাগী হ'বলৈ। দুখৰ মাজতো নিজকে হেৰুৱাই পেলাইছোঁ। ধীৰে ধীৰে বৈ যোৱা নিশাৰ সেই নিঃসংগ নৈখনৰ দৰে মোৰ জীৱনটোও হৈ পৰিছে। তুমি হয়তো পাহৰিলা যিদৰে ভোমোৰাই ফুলৰ ৰস চুহিবলৈ ফুলে ফুলে ঘূৰি ফুৰে, ঠিক মোৰ আকুল মনেও তোমাক বিচাৰি হাবাথুৰি খাইছে। তুমি জানো বুজা? এটা দিন হ'লেও অনুভৱ কৰা জানো? হয়তো কৰা নাই। সেয়েহে মই মোৰ স্মৃতিৰ দলিচাত সাঁচি ৰাখিম তুমি আহিবা বুলি। এতিয়া মই নাবিকৰ দৰে বঠা বাই বাই আগুৱাই গৈ আছোঁ মাথো কিছু অপেক্ষাত।